নমস্কাৰ প্ৰিয় দৰ্শক, নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব জীৱনৰ সফলতাৰ উপায়সমূহ। জীৱনত সফলতা কেনেকৈ আহে? আমি সকলোৰে মনত কিবা না কিবা এটা সপোন থাকে। কাৰোবাক ভাল চাকৰি লাগে, কাৰোবাক টকা পইচা লাগে, কাৰোবাক গাড়ী লাগে, ডাঙৰ ঘৰ লাগে আৰু কাৰোবাক আকৌ মনৰ শান্তি লাগে। কিন্তু প্ৰশ্নটো হ'ল, সকলোৱে কিয় সফল নহয়? সফলতা কেৱল কিছুমান মানুহৰ জীৱনতেই কিয় দেখা যায়? এই ভিডিঅ'টো সম্পূৰ্ণ চালে বা শুনিলে আপোনালোকে সফলতাৰ স্পষ্ট পথ, সঠিক চিন্তাধাৰা আৰু বাস্তৱ উপায় বুজি পাব। গতিকে ভিডিঅ'টো স্কিপ নকৰিব, পূৰা শুনিব আৰু ভাল লাগিলে এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেধৰণৰ ভিডিঅ'বোৰ চাবলৈ, আৰু বন্ধু বান্ধৱৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, জীৱনত সফলতা পাবলৈ হ'লে প্ৰথমতে নিজে নিজক চিনিব লাগিব। উপায় এইটোৱেই। সফলতাৰ আৰম্ভণি হয় নিজে নিজক বুজাৰ পৰা। আপুনি যে সফল হ'ব, সফলটো এনেই হ'ব নোৱাৰিব না। সফল হ'বলৈ গ'লে আপুনি যিকোনো এটা কৰ্ম কৰিব লাগিব, আৰু সেই কৰ্মটো আপুনি নিজে বাছি ল'ব লাগিব। আপুনি কি কৰি ভাল পায়, আপোনাৰ কোনটো কামত ৰুচি আছে, আপুনি কি কামত পাৰদৰ্শী, সেই কামটো কৰিলেহে আপুনি সফল হ'ব বা সফলতা পাব। গতিকে নিজে নিজক নিচিনাকৈ আন কাকো দুখ দিবও নালাগে। সফল মানুহে নিজৰ শক্তি আৰু নিজৰ দুৰ্বলতা বুজি পায়। কিন্তু নিজে নিজক আগত প্ৰশ্ন কৰিব, মই কিহত শান্তি পাওঁ, মই কিহত পাৰদৰ্শী আছোঁ, মই কোনটো কাম দীঘলীয়া সময় কৰিব পাৰি, সেই কামটো আগতে আপুনি নিজে বাছি ল'ব লাগিব। আৰু 2 নম্বৰত, লক্ষ্যটো স্পষ্ট থকাটো অত্যন্ত দৰকাৰী। মানে আপুনি কি বিচাৰে সেইটো স্পষ্ট ৰাখিব। এটা উদাহৰণ দি বুজাইছোঁ, শুনক। ধৰি লওক আপুনি যাবলৈ ওলালে গুৱাহাটীলৈ, আৰু আপুনি দিল্লী যোৱাৰ গাড়ীত উঠি গ'লে। তো আপুনি গৈতো গুৱাহাটীলৈ নাপাব না, আপুনিতো দিল্লীতহে গৈ পাব। আপুনি যলৈকে যাব সেই গাড়ীত উঠিব লাগিব, তেতিয়াহে আপুনি নিৰ্দিষ্ট জেগাত গৈ পাব। ঠিক তেনেকুৱাই আপুনি কি বিচাৰে সেইটো স্পষ্ট ৰাখক। আপুনি ক'ত যাব বিচাৰে, ক'লৈকে, কিমান দূৰলৈকে যাব বিচাৰে, মানে আপুনি আপোনাৰ লক্ষ্যটো স্পষ্ট ৰাখিব লাগিব। লক্ষ্য স্পষ্ট নাথাকিলে জীৱনত কিন্তু দিশাহীন হৈ পৰে। জুবিন দাই যদি ক্ৰিকেটৰ পিছত লাগি থাকিলে আজি বিখ্যাত গায়ক হ'ব নোৱাৰিলেহেঁতেন। তেখেতে তেওঁৰ লক্ষ্যটো স্পষ্ট ৰাখিছিল, গতিকে তেওঁ সফল হ'ব পাৰিছে। সেইকাৰণে স্পষ্ট লক্ষ্য নাথাকিলে মনোবলো নাথাকে, মনোযোগো নাথাকে আৰু সময়ো নষ্ট হয় এনে। গতিকে লক্ষ্যটো স্পষ্ট ৰাখক আৰু লিখি লওক, আৰু এটা টাইম দিব সেই লক্ষ্যটো এনেকুৱা লিখিব, মই 1 বছৰত হওক বা 2 বছৰত হওক নিজৰ ব্যৱসায় আৰম্ভ কৰিমেই, এনেকুৱা লিখিব। আৰু 3 নম্বৰত, ডিচিপ্লিন থকাটো অত্যন্ত দৰকাৰী। ডিচিপ্লিন সফলতাৰ মেইন চাবিকাঠি হয়। কিন্তু মটিভেশ্যনটো আহে আৰু যায়, কিন্তু ডিচিপ্লিন থাকিলে সফলতা আহে। মানে মন নাথাকিলেও কাম কৰা, এইটোৱেই কিন্তু ডিচিপ্লিন। সদায় অলপ অলপ আগবাঢ়ি যোৱাটোৱেই ডিচিপ্লিন। সফল মানুহে চাব সময়ক মূল্য দিয়ে, বাহানা নামাৰে তেওঁলোকে, নিজৰ কামত দায়িত্বশীল থাকে। গতিকে সময়ক মূল্য দিয়ক, বাহানা নামাৰিব আৰু নিজৰ কামত দায়িত্বশীল থাকক। মনত ৰাখিব, ডিচিপ্লিন থাকিলে টেলেণ্ট নাথাকিলেও সফল হ'ব পাৰিব। আৰু 4 নম্বৰ হ'ল টাইম মেনেজমেণ্ট। চাওক, দিনটো 24 ঘণ্টা আমি চবেই পাওঁ, চবৰ বাবে একেই টাইম। তফাৎটো কেৱল এইটোৱেই, কোনে কেনেকুৱা ব্যৱহাৰ কৰে। বেছিভাগ মানুহেতো সময় নষ্ট কৰাৰ কাৰণটো হৈছে ছ'চিয়েল মিডিয়া, অধিক টোপনি, অসৎ সংগ, এইবোৰতেই টাইম ৱেষ্ট কৰে। এই সময়টোক ভাল কামত লগাওক, ভাল কিবা শিকিবলৈ লগাওক। এই টাইমটো এনেকুৱা এটা কামত দিয়ক যিটোৱে আপোনাক জীৱনত সফল হ'বলৈ সহায় কৰে। এনেকুৱা কিবা এটা কৰক যিটোৱে আপোনাক জীৱনত উন্নতিৰ ৰাস্তাটো দেখুৱায়। গতিকে টাইমক সন্মান কৰিব, অযথা টাইম নষ্ট নকৰিব। আৰু 5 নম্বৰ হ'ল, সফলতাৰ পথত ব্যৰ্থতা আহিলে ভয় নাখাব। ব্যৰ্থতা মানে শেষ নহয়, কিন্তু ব্যৰ্থতা মানে হৈছে ই এটা শিক্ষা। পৃথিৱীৰ সকলো সফল মানুহে কেতিয়াবা না কেতিয়াবা ব্যৰ্থ হৈছে। কিন্তু ব্যৰ্থ হ'লে হাৰ নামানিব, নিজক দুখ নিদিব। ব্যৰ্থতা মানে আগন্তুক সময় সফলতাৰ বাবে প্ৰস্তুতি। 6 নম্বৰত হ'ল ইতিবাচক চিন্তাধাৰা আৰু বিশ্বাস। আপুনি নিজে নিজক যিমান বিশ্বাস কৰিব, আপোনাৰ জীৱন তিমানেই আগবাঢ়িব। আৰু নিগেটিভ চিন্তাধাৰা নকৰিব। এইটো নক'ব যে মই নোৱাৰিম, মোৰ ভাগ্যত নাই, মোৰ ভাগ্য বেয়া। ইতিবাচক চিন্তাধাৰা কৰক, পজিটিভ চিন্তাধাৰা কৰক। এনেকুৱা ভাবিব, মই চেষ্টা কৰিম, মই শিকিম। এটা কথা মনত ৰাখিব, বিশ্বাস থাকিলে পথ নিজেই ওলায়। এটা কথা আছে নহয়, বিশ্বাসত কৃষ্ণ পায়, পাথৰতো ঈশ্বৰ পোৱা যায়। সেইকাৰণে নিজে নিজৰ ওপৰত বিশ্বাসটো ৰাখিব। আৰু এইটো মনত ৰাখিব, সফলতা এদিনতে নাহে, কিন্তু
যদি আপুনি নিজে নিজক চিনিব পাৰে, স্পষ্ট লক্ষ্য ৰাখে, ডিচিপ্লিন অনুসৰণ কৰে, সময়ৰ মূল্য দিয়ে, ব্যৰ্থতাৰ পৰা শিকে, ইতিবাচক থাকে, তেন্তে আপোনাৰ জীৱনত সফলতা নিশ্চয় আহিবই। গতিকে জীৱনত সফল হ'বলৈ হ'লে আগতে নিজে নিজক বুজক, নিজে নিজক চিনক আৰু নিজৰ লক্ষ্যটো স্পষ্ট কৰক, ডিচিপ্লিন থাকক আৰু ব্যৰ্থতাক ভয় নকৰিব। তো প্ৰিয় দৰ্শক, ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি শ্বেয়াৰ কৰি দিব বন্ধু বান্ধৱৰ লগত। আপোনাৰ এটা শ্বেয়াৰে কাৰোবাৰ জীৱন সলনিও কৰিব পাৰে। আজিৰ এই ভিডিঅ'টো ইমানতেই সামৰিলোঁ। বেলেগ এটা ভিডিঅ'ত লগ পাম নতুন এটা টপিকৰ সৈতে। তেতিয়ালৈকে সুখী থাকক, সুস্থ থাকক। জয় আই অসম।